Hello, welcome everyone. আৰু মই আপোনালোকৰ দোস্ত উৎপল Ozah. বন্ধুসকল সেলফ ৰেসপেক্ট এনেকুৱা এটা বস্তু হয় যেটো যদি আপোনাৰ ওচৰত নাই আপোনাক বেলেগ কোনো ৰেসপেক্ট নকৰে সেলফ ৰেসপেক্ট এনেকুৱা এটা বস্তু হয় যেটো আপোনাৰ হাতত নাথাকিলে আপুনি জীৱনত আগবাঢ়ি যাব নোৱাৰে সেলফ ৰেসপেক্ট এনেকুৱা এটা বস্তু হয় যেটো আপোনাৰ ওচৰত নাথাকিলে আপুনি সুখী হ'ব নোৱাৰে তো জানো আহক এই সেলফ ৰেসপেক্ট হয় কি আৰু এই সেলফ ৰেসপেক্ট কি দৰে বহাব পাৰে তো বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো বন্ধুসকল সেলফ ৰেসপেক্ট হৈছে আত্মসন্মান আপোনাৰ বাবে আপোনাৰ নিজৰ সন্মান কি আপুনি নিজক সন্মান কৰে নে আপুনি নিজক কিমান ৰেসপেক্ট কৰে এটো হৈছে আত্মসন্মান আৰু এটো যদি এজন মানুহৰ নেথাকে সেইজন মানুহে বেলেগ কাৰোৰ পৰা সন্মান নেপায় যদি আপুনি প্ৰথমে নিজক ভাল নেপায় তেতিয়া আপুনি আনক ভাল পাব নোৱাৰে আৰু আনেও আপোনাক ভাল নেপায় ঠিক তেনেদৰে আপোনাৰ ওচৰত যদি নিজৰ সন্মান নাই আনেও আপোনাক সন্মান নিদিয়ে তো বন্ধুসকল আত্মসন্মানৰ উদাহৰণ দিবৰ কাৰণে মোৰ জীৱনত ঘটা এটা মই সঁচা কাহিনী আপোনালোকক কম মই আজিৰ পৰা অলপ দিনৰ আগতে গুৱাহাটীলৈ গৈ আছিল এখন মিটিং আছিল আৰু মই বহুত লৰালৰিত ঘৰৰ পৰা ওলাব লগিয়া হোৱাৰ কাৰণে মই বুকাখাটত লৈ পেলাইনি কি কৰিলো মই দৌৰি আহি পেলাইনি এজন মুচি দেখা পালো জোতা জুমাই তেওঁক পলিশ কৰিবৰ কাৰণে দিলো মুচিজনে পলিশ কৰি আছে দুই এজন মানুহ আছে মই মোৰ এটা নিয়ম আছে মই যাৰ লগতে হক অলপ কথা পাতো মই কথা পাতি ভাল পোৱা মানুহ তো গতিকে তেখেতৰ লগত মই অলপ কথা পাতি আছো তেখেতে মোক কৈছে বুইছা ভাইটি মই বহুত মানুহৰ লাইফ খলনি কৰি দিছো বহুত মানুহে মোৰ জহত আজি বহুত ওপৰ জায়গাত আছে মই তে ভাবিছো নাই মুচি হয় জোতা পলিশ কাম মুচিটো কি কথা কৈ আছে কি নিজে মানে এনেকুৱা কাম কৰিলে যে বহুত মানুহৰ কিবা কৰি আছে আৰু ই যদি ইমান তেনেকুৱা বহুত মানুহৰ লাইফ খলনি কৰি আছে কি কিয় নিজৰ লাইফ খলনি কৰা নাই মই তেনেকৈ ভাবি আছিলো আজি পৰা কিছু বছৰ আগত তেতিয়া মই বলো দাদা মানে মই বুজিব না কেনে কই সোৱা তোমাৰ মিটিং আছে বুলি কৈছা তুমি লৰালৰি কৰি আছা মই বলো কৰি আছো আচ্ছা তুমি যদি এই জোতাজো পিনি মিটিংত এটেন্ড কৰা কি হয় মোলে সম্ভৱে নহয় মই গুটে মানে এটো মানে মই ভাবিবই নোৱাৰো আচ্ছা এই জোতা যদি মই ধুনিয়াকে তোমাক পলিশ কৰি দিও কি হ'ব মই বলো ভাল লাগিব মিটিংত মই মিটিংখন সাকসেস হ'ব হেইতে মই বহুত মানুহৰ এনেকুৱা বিভিন্ন ধৰণৰ অকেজন মিটিং হওক বিয়া হওক যি হওক জোতা পলিশ কৰি দিছো আৰু মই পলিশ কৰা জোতা পিন্ধি গৈ প্লেন তেওঁলোকে নিজৰ মিটিং এটেন্ড কৰিছে নিজৰ কাম কৰিছে আৰু সেই মানুহখিনি আজি সাকসেসফুল বহুত ওপৰ জায়গাত আছে বহুত হেভি হাই লেভেলৰ মানুহ সেই মানুহখিনি মোৰ জহত আজি তাত আছে মই শকড এইটো কয় সেলফ ৰেসপেক্ট এজন জোতা মুচি নিজৰ ওপৰত থকা সেলফ ৰেসপেক্ট সব মই আৰু এটা তেনেকুৱা কাহিনী একচুয়ালি এজন মানুহৰ মুখৰ পৰা শুনিছিলো এজন নাপিতে মানুহজনক তেনেকুৱা কথা কৈছিলে যে আজি মই আপোনাক চুলি কাটি দিছো আৰু মই চুলি কটাৰ জহতহে আপুনি কাৰোবাৰ চকুত ধুনিয়া হ'ব দেখিবলৈ মই বহুত জাক চুলি কাটি থৈছো কোনোবাই ছোৱালী চাবলৈ গৈছে মোৰ ওচৰত চুলি কাটি গৈছে মই চুলি কাটি দিয়া কাৰণে দেখিহে হয়তো হে ছোৱালীজনীয়ে পছন্দ কৰিছে আলটিমেটলি মানুহজনৰ সেলফ ৰেসপেক্টটো সব দ্যাট ইজ কল্ড সেলফ ৰেসপেক্ট বন্ধুসকল আপোনালোকে আজি যি কৰি আছে যিয়ে নকৰক নিজক ৰেসপেক্ট কৰিবলৈ শিকক যদি আপুনি খেতি কৰিছে আপুনি নিজক ৰেসপেক্ট কৰিবলৈ শিকক কাৰণ আপোনাৰ জহত সব মানুহ চলি আছে আপুনি খেতি কৰিবলৈ বন্ধ কৰক কি হ'ব মানুহ জিয়াই থাকিব নোৱাৰে গতিকে আপোনাৰ ৰেসপেক্ট বহুত বেছি হয় আপুনি যদি একবাৰকে হাউস ওয়াইফ হয় আপুনি ঘৰত ভাত বনাইছে ডাইল বনাইছে লৰা চালি মেইনটেইন কৰিছে আপুনি হাজবেণ্ডক উলিয়াই অফিচলৈ পঠিয়াইছে টিফিন বনাই নিছে সেইখিনি কাম আপুনি নহলে কি হ'ব এবাৰ ভাবিছক গতিকে আপুনি আপোনাৰ ওচৰত ৰেসপেক্ট ৰাখক আপুনি কি কৰি আছে এটো জানি লওক আপুনি এজন টিচাৰ হয় আপোনাৰ অবিহনে এজন মানুহৰ লাইফ বনিব নোৱাৰে গতিকে আপুনি এটুক লৈ নিজক ৰেসপেক্ট কৰক এটুক লৈ দুখ নকৰিব আমি আৰু এলপি স্কুলৰ মাষ্টৰহে নহয় আপোনালোকে নিজক লৈ ৰেসপেক্ট কৰিবলৈ শিকক আৰু নিজক ৰেসপেক্ট কৰক আপোনাক তেতিয়া বেলেগে ৰেসপেক্ট কৰিব আৰু বন্ধুসকল মই এটা কথা কৈ দিও যদি আপোনালোকৰ কোনোবা ভাল লগা আছে আপুনি বহুত ভাল পায় আৰু তেওঁলোকে যি কয় শুনি আছে আৰু তেতিয়া আপুনি নিজক এটা প্ৰশ্ন সুধিব যে মই যে তেওঁৰ কাৰণে যি মোক কৈছে কৰি আছো মই ইমান সময় দিছো তেওঁক মই ইমান ৰেসপন্স কৰি আছো কেতিয়াবা যদি মোৰ প্ৰয়োজন হয় তেখেতে মোক এনেকৈ সহায় কৰিবনে বা মোৰ কাৰণে এনেকৈ কাম কৰিবনে আৰু যদি কৰে বন্ধুসকল এটো আপোনালোকৰ কাৰণে বহুত ভাল কথা আৰু যদি নকৰে নিজক ৰেসপেক্ট প্ৰথম কৰক কিছুমান ক্ষেত্ৰত না ক'বলৈ শিকক কাৰণ কেলে আপুনি যদি সব ক্ষেত্ৰতে কাৰোবাক হা কৈ থাকে আপুনি যদি না কৰিবলৈ নিশিকে আপোনাৰ ভ্যালু কমি যাব বন্ধু আপুনি আজি কোট আছে কেনেকৈ আছে ডাজন্ট মেটাৰ কিন্তু নিজৰ ভ্যালু বহক নিজৰ ৰেসপেক্ট নিজৰ ওচৰত প্ৰথমে বহক তেতিয়া বেলেগে আপোনাৰ ভ্যালু বুজি পাব আৰু আপোনাক ৰেসপেক্ট কৰিব বন্ধুসকল অক্সিজেন ফ্ৰী হয় মই এটা অক্সিজেন লৈ আছো অক্সিজেন ফ্ৰী কিন্তু অক্সিজেন যদি নাইকিয়া হৈ যায় কি হ'ব পাৰে ভাবিছক গতিকে অক্সিজেনৰ ভ্যালু আছে গতিকে আপোনাৰ লাইফটো বা আপুনি কৰি থকা কামটো বহুত ভ্যালু আছে খালি প্ৰথমতে নিজৰ ভ্যালুটো নিজে বুজক আৰু নিজক ৰেসপেক্ট কৰক তেতিয়া আপুনি পৃথিৱীৰ সকলোৰ পৰা ৰেসপেক্ট পাব তো ধন্যবাদ